Hello guys, welcome back to my another local vlogs. এফালে চাওক দেখা পাইছেনে? আজি ঘৰত গোটেইখিনি একলগ হৈছোঁ ভাবিলো এটা খানা খাওঁ এয়া আপোনালোকক দেখাইছোঁ চাওক এয়া মাছ ফ্ৰাই আৰু এয়া সালাড আৰু এফালে এটা লাবৰা চব্জি হ'ব আৰু এইখিনি তাৰ বেয়া বস্তুখিনি আৰু পিছত এফালে ধনিয়া ৰেডি আৰু কি আছে আৰু এফালে এইটো মাছ তো মাছৰ জোল হ'ব ইয়াত এটা অকমান দেখাই দিয়াচোন দাঙি দিয়াচোন ঢাকনিখন মা বগা ৰুমালে যে বান্ধি এইটো মাছৰ জোল হ'ব থলে আছে মাছ ফ্ৰাইটো আপোনালোকক দেখালো ইয়াৰ পৰা কিছুমান ইয়াত দি দিয়া হ'ব এতিয়া আৰু এইফালে ইয়াত খাবলৈ ৰখি আছে এয়া ৰান্ধনীয়ে বনাই আছে এইফালে সালাড বনাই আছে বাকী এইফালে মই চাই আছো হাই আজি আজি আমাৰ খানালৈ আহি কেনেকুৱা লাগিছে কৈ দিয়া ভাল লাগিছে বুলি কোৱা আৰু গাইছ এইফালে পাপৰ আছিলে পাপৰটো দেখাব পাহৰিলোঁ পাপৰটো এতিয়া মায়ে বনাব এইটো কেনেকৈ বনাব নাজানো পুৰি বনাই নে তেলত ভাজি বনাই তেলত বনাবিনে জুইত পুৰিবি ঠিকে আছে জুইত পুৰিবলৈ খোৱা মজাটো বেলেগ অলপ তেলতটোতো সদায় খাই আছোঁ আৰু এইফালে তুমি নাচি আছা অঁ নাচাচোন অকণমান অঁ তুমি তিতিমাম খাবানে তিতিমাম খাবা তাৰপিছত এয়া আমাৰ আইমণি ভতিজা তই কিতাপ পঢ়িলি নাই কি কি পঢ়িলি কৈ দে বিজ্ঞান তাৰপিছত এতিয়া ভাত ইয়াত খাবিনে ইয়াত খাম মজা তুমি ক'ত খাবা ইয়াত বুলি কোৱা ক'ত কোৱা সেই তাত ইয়াত খাম বুলি কোৱা মাম ক'ত খাবা ইয়া মই কৈ দিম কি হ'ল মানে কেমেৰা কৈ দিম দিয়া তুমি হেও মুখে ওলাই আছা ইনা ইনালা নেকি আগাটো বলে দিছে না কি ভাববা না দিনে মিমি এমভি ভীম অকমান কৈ দিয়া ধুনিয়াকে ধৰি দিয়া মাছ 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 ইয়াত মাছ 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 ৱেলকাম টু আমাৰ ঘৰত ফটো এটা মাৰি লৈছোঁ বহুত দিনৰ মূৰত আহিছে আহক 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 গাইছ আজি আমাৰ খানাৰ স্পেচিয়েল গেষ্ট এইজন এয়া মোৰ সখী আৰু বাহিৰত বহি আছে মা দেউতা এতিয়া আমাৰ ভাত খাবলৈ ৰেডি হৈ গ'ল এয়া মাহঁতে ভাত দি আছে সখী দেউতা মাক আৰু আমাৰ দেউতা বহি আছে এইফালে আৰু আমি ওপৰত বহিছোঁ কাইলৈ আছে অঁ এতিয়া যাওক আৰু দেই আগবঢ়াই দিলোঁ